Karbi Anglong Autonomous Council pen Dima Hasao Autonomous Council alu ke ongdung Mines and Mineral Putha kedam tang penang ananing kan pena bangke aron rela pen council atum pen thang nadale longdun de pin pensi padam pahinu erlo Bonta non pena bangke aron re pen la pen council atum thang nadale longdun de pin pena bangke dampang tar et ilo Athe Karbi Anglong la pen Dima Hasao district hinialong ke doan Mines and Mineral ta arona teng pensi padam ponpo Bangsolam laki Pini Hills Area Development Minister Dipurong Supi Arboretum Cum Crop Center along Bangsi District hinia long kedo Mines and Mineral Puthak kachingwai padupo Bangso kachingwai judep penapi HAD Minister Jogen Mohon hin pen pherangke thengnu pangdak pon এটো খুব ভাল খবৰ আমাৰ যি দুখনিয়াতে হিল ডিস্ট্ৰিক্ট আছে এতিয়া কাৰ্বি আংলং আৰু ডিমা হাছাও মাইন্স এণ্ড মিনাৰেলৰ বিশেষকৈ মেজৰ মিনাৰেলছৰ আমি এটা এছঅপি কৰিবলৈ গৈ আছোঁ আজি গোটেই ডিটেইলছ আমি আলোচনা কৰিছোঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয় যোৱা 3 ডিচেম্বৰ তাৰিখে আমাৰ ইয়াৰ দুজন CM MLA MP আমাৰ মাইন্স এণ্ড মিনাৰেলৰ অফিচাৰ সকলোৱে এটা বৈঠক হ'ল আৰু তাতে তেখেতে এটা ক'লে যে এখন ইয়াতে কাৰ্বি আংলঙতে সকলোৰে উপস্থিতিত এটা আলোচনা হ'ব লাগে এটা এছঅপিৰ কাৰণে আমি যেটো ড্ৰাফট আমাৰ এছঅপি আছিল ড্ৰাফট এছঅপিটো আমি আজি ডিটেইল ডিসকাশন হৈছে আৰু ইয়াতে দুটামান এমেন্ডমেন্ট আহিছে আমি 3 দিনৰ ভিতৰত আমি ইয়াৰ এটা ফাইনেল ড্ৰাফট আমি কৰিম আৰু মুখ্যমন্ত্ৰী মহোদয়ৰ পৰা এপ্ৰুভেল হোৱাৰ পাছত এখনে আমি এছঅপিৰ মতে আমি নেক্সট আমাৰ যি মাইন্সৰ যিখিনি প্ৰবলেম আছিল ইয়াতে লিগেলাইজ হ'ব ইয়াতে Kidam tanga porahut council atum phan trokep ansi longchot Sita nona banke phan troksikep an council atum longpo Laso penajok district hinia long ria longta penang anjing thurpon longpo puta ningjepon কাউন্সিলৰ বহুত ৰেভিনিউ আহিব আমি আগতে 60-40 আছিল ৰয়্যালিটি এতিয়া আমি 70-30 70% কাউন্সিলে পাব 30% গভৰ্ণমেণ্টে পাব এটো ডিসিজন হৈছে আৰু যেটো এনওসি আমি সাৰ্টিফিকেট ইস্যু আছিল এটো 15 দিন আমি ভাবিছিলো এতিয়া আমি তেওঁলোকৰ ৰিকুৱেষ্টত আমি অলপ বঢ়াই দিম এক মাহলৈকে এনে ধৰণে বহুখিনি কথা আলোচনা হোৱাৰ পাছত এখন সুন্দৰ এছঅপি হ'ব যেটোৱে ইয়াতে বহুত পসিবিলিটি আছে মাইন্সৰ মেন মিনাৰেলছৰ এইখিনি আমি ৰাজ্যখনৰ উন্নতি হ'ব আৰু ইয়াৰ ডেভেলপমেন্টত বহুত ইকোনমিক্যালি এইখন বহুত ওপৰলৈ আহিব যে ৰয়্যালিটি আমি বহুত আশা কৰিম ইয়াতে 70% ৰয়্যালিটি পালে ইয়াতে বহুত ডেভেলপমেন্ট আহিব Nitum Assam Sarkar la pen Central Sarkar tuma hin pena bangke Council pen hukum en ipin pena bangke thanga saita claim play lasi nitum Council pen hukum longsi claim pon poputa Minister pen ningje pon thu যেহেতু এটো ইন্টারেস্টেড সাবজেক্ট নাছিল মাইন্স মিল সেইকাৰণে আমি যেহেতু ইয়াৰ পৰা এনওসি নোলোৱাকে কাউন্সিলৰ পৰা আমি একো কাম নকৰিম মানে ইয়াতে এনওসি থাকিব তেওঁলোকে যেনে ধৰণে ইয়াতে মাইনিং কৰিব কোনোবা এজেন্সিয়ে তেওঁলোকক যদি ইয়াতে তেওঁলোকৰ নিয়মত যদি ফলো নহয় কাউন্সিলৰ নিয়ম ইয়াত কিবা এফেক্ট হয় তে লগে লগে তেওঁলোকে কেনসেল কৰি এনেকুৱা ধৰণৰ কন্ডিশন আমি ইম্পোজ কৰিছোঁ গতিকে খুব ভাল খবৰ আছে গতিকে কাৰ্বি আংলং আৰু ডিমা হাছাওৰ কাৰণে অতি আজি মাইন্স এণ্ড মিনাৰেলৰ এখন সম্পূৰ্ণ আমি 3 দিনৰ ভিতৰত আমি আপোনালোকক এইখিনি জনাব পাৰিম Halapu Karbi Anglong Autonomous Council CM Tuliram Ronghang kaning jepona tengke Mines and Mineral banke aprangke councilor dengabe Bonta nona banke Mines and Mineral sai kamsetame Karbi Anglong Autonomous Council phansi jakong pipon to deadlo pusi ningjepon Karbi Anglong Autonomous Council power dia hoise Mines and Mineral আগত যেটো Karbi Anglong Autonomous Council Mines and Mineral ডিপার্টমেন্ট আমাৰ পাৱাৰ দিয়া নাই এতিয়া আজি অলপ আলোচনা কৰি আমি গোটেইখিনি পাৱাৰৰ আমাৰ Karbi Anglong Autonomous Council ডিমা হাছাও Autonomous Council আমাৰ পাৱাৰটো অৰ্পণ কৰা হৈছে Nilitum Mines and Mineral Puthak Pini Assam Sarkar Karbi Anglong Autonomous Council pen Dima Hasao Autonomous Council angbong ar sigjit chingwai chingsai ponlo lasini thomangbong SOP final draft longpon popusi CM Ronghang pen ningjepon আৰু লগত ডিমা হাছাও Autonomous Council লগতে पीबन मौजू है ষ্টেট গভৰ্ণমেণ্টৰ লগত মাইন্স এণ্ড মিনাৰেল মিটিঙত এছঅপিৰ কথালৈ আমি আলোচনা কৰিছোঁ আৰু আমাৰ মন্ত্ৰী লগতে আমাৰ ডেপুটি স্পিকাৰ সাংসদ আৰু বিধায়কসকল আছে কাৰ্বি আংলঙৰ ডিমা হাছাও আৰু প্ৰিন্সিপাল ছেক্ৰেটাৰী মাইন্স এণ্ড মিনাৰেল আৰু লগতে ফৰেষ্টৰ PCCF এই গোটেইখিনি আহি আমি কাৰ্বি আংলঙত মাইন্স এণ্ড মিনাৰেলৰ এছঅপি আৰু ডিমা হাছাও তিনিটা বনোৱা চাৰ্ফত আলাপ আলোচনা কৰি কাৰ্বি আংলং Autonomous Council আৰু ডিমা হাছাও Autonomous Council আৰু ষ্টেট গভৰ্ণমেণ্ট হয় গোটেইখিনি আলাপ আলোচনা কৰি সিদ্ধান্ত কৰা হৈছে 3 দিন ভিতৰত এছঅপি ফাইনেল কৰা হ'ব তাৰপিছত আমি মাননীয় চিফ মিনিষ্টাৰৰ লগত লৈ ফাইনেল কৰা হ'ব News report Karbi Anglong live